গাইজ মই আজি আছোঁ বৰ্তমান বিহালীৰ এখন চাপৰিত আৰু এইখন হৈছে আমাৰ মহাবাহু ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াত দেখিছে কিমান পানী শুকাই গৈছে আৰু যি এয়া বনাঞ্চলখন আছিলে এইখন যি দেখিছে বনাঞ্চলখন এয়া চাওক কিমান বানপানীয়ে খহাই কিমান খহাই পেলাই ধ্বংস কৰিছে আৰু ইটো চাইডে দেখাই দিব আমাৰ কেমেৰামেনে এইপিনেও চাই লওক কিমান খহাই দিছে এবাৰ বিহালীৰবাসীৰ বাবে দুখৰ দিন কাৰণ ইমানখিনি গৰা খহাইছে যাতে যিসকলে ইয়াত বাস কৰা লোক আছিল তেওঁলোক এদিন উঠি যাব লাগিব যেন মই মনত লাগিছে কাৰণ ইমানখিনি খোৱাটো এটা সৰু কথা নহয় তাকে চাই লওক কিমান ধুনীয়া এয়া পৰিৱেশটো আৰু আগতে নদীখন আছিলে সেই সিটো চাইডে আৰু খহি বহুত সিপিনে আহি গ'ল আৰু এয়া দেখিছে মানুহবিলাকে খৰি লৈ আহি আছে সেয়াই আৰু ভিডিঅ'টো যদি ভাল লাগিছে